বলিউড হৈছে গাধ বলিউডৰ যিসকলক আপোনালোকে সুপাৰষ্টাৰ বুলি ভাবে যিসকল গায়কক আপোনালোকে সুপাৰষ্টাৰ বুলি ভাবে সেইসকল হৈছে এটা গাধ হয় গাধ কিন্তু এই কথা মই কোৱা নাই এই কথা খুদ विशाल दादलानिया কৈছে और आप लोग बहुत सही कहते हो कि हम सब गधे हैं कि हमने उस बात को पहले नहीं पहचाना जो আপোনালোকে ঠিকই কয় আমাক গাধ বুলি আমি গাধই হয় জুবিন গাৰ্গৰ বিয়োগত হুকত ভাগি পৰিছে বিশাল দাদলানি আৰু এই দৰে হুক বিব্বল হয় অৱহেকত এটা বিশাল দাদলানিয়া কৈছে যে আমি এটা গাধই হয় আমি এই কাৰণে গাধ কিয়নো জীৱিত কালত আমি জুবিন গাৰ্গক চিনিয়ে নাপালো আৰু জুবিন গাৰ্গ যোৱাৰ পাছত আমি অনুভৱ কৰিব পাৰিছো যে আমি কি হেৰুৱাইছো জুবিন গাৰ্গে বহু পূৰ্বে কৈছিলে বলিউডৰ এটিটিউডৰ বাবে জুবিন গাৰ্গ অসমলৈ গুছি আহিছিল আৰু ইচ্ছা কৰা হলে জুবিন গাৰ্গে বহুত কিবা কিবি কৰিব পাৰিলে হয় বলিউডত যাৰ উদাহৰণ আমি ইতিমধ্যেই দেখিছো ইয়ালিৰ জৰিয়তে জুবিন গাৰ্গে গোটেই বিশ্বতে দেখুৱাই দিছিল নিজৰ দম কিন্তু জুবিন গাৰ্গ কাৰু ওচৰত হাৰি যোৱা জুবিন গাৰ্গৰ মেৰুদণ্ড বেকা মেৰুদণ্ডৰ মানুহ নাছিলে জুবিন গাৰ্গৰ মেৰুদণ্ড আছিল পুন আৰু সেইভাবে জুবিন গাৰ্গ সেইভাবে জুবিন গাৰ্গ এজন ৰজা সেইভাবে জুবিন গাৰ্গে ৰাজ কৰিলে সেইভাবে জুবিন গাৰ্গৰ মৃত্যুও অভিলেখ ৰচিলে আৰু সেইজন জুবিন গাৰ্গক খুৰি বিশাল দাদলানিৰ এই আবেগিক কথা এই আবেগিক মন্তব্য কিন্তু প্ৰশ্ন হয় যে আটাইতকৈ ডাঙৰ দুখ লগা কথাটো এইটোৱে যে এতিয়া বলিউডে হওক সুপাৰষ্টাৰে হওক বিশাল দাদলানিয়ে হওক যিমানে যি নকক যিয়ে নকক কি লাভ হ'ব এইবোৰৰ কি লাভ হ'ব মৃত্যুৰ পাছত মানুহৰ গুণ বখানি কি হ'ব জীৱিত কালত যদি হেখিনি সন্মান দিবই নোৱাৰিলে আমি দিবই নোৱাৰিলো চিনিয়ে নাপালো আমাৰ অসমতো আছে এনেকুৱা বহুত আমাৰ অসমৰ ডাঙৰ মানুহটো বাদে আমাৰ সাধাৰণ ৰাইজৰ মাজত এনেকুৱা বহুত আছে যে জীৱিত কালত জুবিন গাৰ্গক কুকুৰা কাইট নোখোৱাকৈ সমালোচনা কৰিলে গালি পাৰিলে এইটো কথা ঠিক সমালোচনা কৰিব লাগিব মই সমালোচনা কৰিছো কিছুমান কথাত যিবোৰ বেয়া তেও আমি যদি ভাল পাওঁ तर বেয়াখিনি সমালোচনা কৰিব লাগিব কিন্তু বহু মানুহ আছে যিয়ে হকে বিহকে হোৱাই নোহোৱাই কুকুৰে কাইট নোখোৱাকৈ জুবিন গাৰ্গক কেৱল গালিয়ে পাৰিলে এই কথাখিনি আজি প্ৰত্যেকজন অসমীয়াই প্ৰত্যেকজন মানুহে বলিউডে সকলোৱে আজি অনুতপ্ত দগ্ধ হৈছে আমিও হোৱা উচিত আমি আমাৰ ভুল স্বীকাৰ কৰা উচিত और आप लोग बहुत सही कहते हो कि हम सब गधे हैं कि हमने उस बात को पहले नहीं पहचाना you always feel that someone with such a big talent will be around forever और फिर वो चले जाते हैं और फिर आप मतलब हाथ मलते रह जाते हो कि यार काश किया होता काश I wish we had done हमने सिर्फ एक गाना साथ में किया we used to talk every now and then on the phone जब वो बॉम्बे आते थे we had a lot of commonality मतलब उनको भी लोगों के लिए काम करने में बहुत इंटरेस्ट रुचि थी and every now and then he used to talk to me about that सर जुबिंदा के लिए एक गाना कल पक्का मैं ईटानगर में 100% जुबिन के लिए स्टेज पे गाऊंगा और आइडल में तो ऑलरेडी गा ही चुका हूँ but yeah he was someone really special that we lost